গুড মৰ্ণিং, নতুন এটা সুপ্ৰভাত আৰু নতুন এটা ব্লগৰ সৈতে আপোনালোক মোৰ চেনেল লেংগুৱেজ ব্লগত পুনৰবাৰ স্বাগতম জনাইছোঁ। তো মই পৰা শাওনৰ 1 তাৰিখ, তো ময়ো বলবম পালি থাকোঁ। মানে আজি মোৰ 4 বছৰে হ'ল। মই যাওঁ আজি মইনাপুখুৰী। আপোনালোকক বিৰাট ধুনীয়া দেখাম। আজি নেচাৰখিনি আজি বঢ়িয়া দেখা হ'ব, পৰিৱেশ বঢ়িয়া দেখা হ'ব। আপোনালোকে চাই থাকক গোটেই ভিডিঅ'টো। এতিয়া বেলপাত চিলপাত চিঙা হ'ল। বেলপাতটো মানে ছিঙি ল'লোঁ, কালি চিঙা হোৱা নাছিল, বাট আজি ছিঙি ল'লোঁ। তো প্ৰথমতে সকলোকে বলবম, ওম নমঃ শিৱায়। তো আজি ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ভাল কৰি। তো আপোনালোকে চাই থাকক গোটেই ভিডিঅ'টো। আজি বিৰাট মজা পাব, ধুনীয়া ধুনীয়া বস্তু দেখুৱাম, চাই থাকক। যাব ওলাইছোঁ আৰু চাওক, বয়া লেটৰ মানুহ, বয়া লেট মানুহ আৰু টোপনি ভাঙা নাই। চাওক গা চা ধুইছি, তথাপিতো টোপনি ভাঙা নাই। গেছে এবাৰ তেল ভৰি ল'লোঁ। তেল ভৰি এতিয়া মই বৰ্তমান আছোঁ ডুমনি চকত। আৰু বতৰটো ইমান এটা মানে ভাল নহয়, বৰষুণ একটুপ দুটুপ দি আছে। আপোনালোকে দেখা পাইছে এই পাহাৰখন, এই পাহাৰখন চাওক গাইছ, এই পাহাৰখনতে যাই আছোঁ আমি। তো আপোনালোকে চাই থাকক। চাওক গাইছ, গৰু চাওক, গৰু চাওক। আমি নিকাশিত মেইন ৰাস্তা যাব লাগিব। তো গাইছ, মই কেনে বৌ ওম নমঃ শিৱায়, বল বৌ, বল বৌ, বল বৌ। আপোনালোকে যদি মানে তাতে যায়, মন্দিৰত যায়, তেতিয়াহ'লে আপোনালোকে আগতে কোনোবা এখন দোকানত ৰখি পেলাই মানে ধূপ বা আপোনাক যিখিনি দৰকাৰী বস্তু সেইখিনি লৈ ল'ব। কাৰণ তাতে গ'লে মানে বহুত দাম হয় বস্তুবিলাক। ধূপ এক পেকেটত 10 টকাৰ জেগাত আপোনাৰ 20 টকা লাগিব। তো সেইকাৰণে আপোনালোকে আগতে কিনি ল'ব বস্তুখিনি, কিনি পেলাই তো যাব। তো আমিও কিনি ল'লোঁ এইখন দোকানত। এতিয়া যাওঁ আপোনালোকে। পাহাৰত মানে এণ্ট্ৰি কৰিলোৱে, কিন্তু পাহাৰ এতিয়া ইয়াৰ পৰা পুৰা একদম পাহাৰ একদম কাষত যাব লাগিব। তো চাই থাকক, ধুনীয়া ভিডিঅ' একদম। আপোনালোকৰ মানে চেষ্টা কৰিছোঁ গাইছ। এই পাহাৰ এলেকা পুৰা একদম পাহাৰ আৰু ইয়াৰে পৰা পুৰা পাহাৰ উঠি উঠি যাই আছোঁ আমি। চাই থাকক। চাওক আমি আহিছোঁ মোটামুটি পাহাৰখন। চাওক গাইছ, চাওক গাইছ, ভিউ চাওক, ভিউ চাওক গাইছ। গাইছ এইখিনি কাৰণে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব গাইছ। ইমানখিনি চেষ্টা কৰিছোঁ গাইছ। চাওক গাইছ, চাই থাকক পাহাৰৰ ৰাস্তা। গাইছ আমি একদম ওপৰত উঠিছোঁ, টপত। ইয়াৰ পৰা আৰম্ভ মানে গাইছ একদম ওখত উঠাটো। আহোঁতে গাইছ গাড়ী ষ্টাৰ্ট নিদিলেও হ'ব, আপোনালোকক দেখুৱাম, মই চাই থাকোঁ। যাওঁতে কিন্তু পুৰা একদম গাড়ীৰ দুৰ্বল হৈ যায় ইঞ্জিন। মই বলবো 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 বলবো। তো গাইছ গাড়ী আগুৱাব খোজা নাই, মানে ইমান ওখ। আগতে আহিছোঁ, বহুতবাৰ আহি গৈছোঁ ইয়াতে, কিন্তু আজি মেক্সিমাম 1 বছৰ পাছত আহি আছোঁ। ফাইনেলি আহি পালোঁ আমি। চাওক ভক্তৰ সমাগম হৈছে। চাওক গাইছ, চাওক চাওক। তো গাইছ বৰ্তমান আমি আগবাঢ়ি আছোঁ। আৰু আপোনালোকৰ এটা লগৰ লগত চিনাকি কৰি দিছোঁ। সিদিনাৰ আগৰ ব্লগটোত দেখা পাইছে কিজানি, আমাৰ কলেজৰে। ইয়াৰ ঘৰতে আহিলি ইয়াক লগ ধৰিলি হ'ল। ইয়াক চিনি পাই, আমাৰ কলেজৰ একেলগে পঢ়া মোৰ লগত। তো ইও আহিছে ইয়াৰ ঘৰৰ ওচৰতে। এইবোৰ একদম জোতা জোতা পৰা ফিটিং কৰিছে। গা ধুইছে না পিছে? তো গাইছ ইয়াৰ পূজা চূজা হ'লে মোটামুটি। তো আমি উঠি আছোঁ বুলি বুলি গাইছ, আমাক গোটেইকেইটাকে পুৰা একদম চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। ভাল পাব ভিডিঅ'টো চাই। আৰু কেতিয়াবা যদি আপোনালোকে আহে, গোটেইখিনি ডিটেইলছ দিম মই। বাকী চাই থাকক। এইটো 1 মাহ বস্তু আছে গাইছ। তো মোক বস্তাটো দাঙি দিছে, মই বোলে আৰ্মি গাইছ, সেইকাৰণে মোক দি দিছে। তো গাইছ চাওক, বাবাৰ দৰবাৰত পানী কেনেকৈ ওলাই আছে। সহায় দিবা আহিছে, গম নাপাওঁ আৰু, কিন্তু আহি আছে মুঠতে। তো আপোনালোকে ইয়াৰ পৰা এনেকৈ হাত থৈ থৈ এনেকৈ যাব পাৰিব। আগবাঢ়ি সহায় কৰি দিছে অলপ। বাকী যিয়ে নহওক চাই থাকক। बोल 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 ऊपर देखो, ऊपर देखो, दाएं देखो, नीचे देखो, बोल बम बोल बम बोल बम ओम नमः शिवाय। চাওক কিমান চিৰি বাগিলোঁ, মোটামুটি 50টামান বাগলোঁ চিৰি, আৰু আছেয়ে। মোক চাব পাৰে, পুৰা একদম ভাগৰ লাগিছে আৰু বয়া বিছলা। তো যিয়ে নহওক, বাবা আছে, বাবাই চাব।
আপোনালোকৰ আশীৰ্বাদ কৰক গাইজ, চাই থাকক এইভাগে চাওক, ভিউ চাওক, পাহাৰখন চাওক গাইজ, চাওক গাইজ, উপায় নাই। কাৰ ভাগ্য কোনদিনা একদম গমে নাপাব। এতিয়া চাওক কেনে পিছলা আৰু এনেকে যাম এতিয়া পাৰ হৈ। চাওক বাৰু চিৰি চাওক আৰু ইয়াক চাওক, পাগলক চাওক, চিৰি চাওক গাইজ, চিৰি। চাকি বন্তি দিয়া হৈ গ'ল। চাকি বন্তি দি পেলাই মানে এতিয়া সেই কৰিলোঁ, তাতেও দিলোঁ চাকি আৰু ইয়াতেও দিলোঁ। চাব পাৰিছে আপোনালোকে মোৰ পিছফালে কি ধুনীয়া ভিউ হৈ আছে। আৰু লগতে আপোনালোকে দেখাই পাই আছে কিজানি যে প্ৰথম গামোচাখন লৈছোঁ আৰু আপোনাৰ এখন লৈছোঁ, কাৰণ গামোচাখন মোৰ প্ৰথম পৰিচয় অসমীয়াত, গতিকে এখন লৈ লৈছোঁ আৰু দেখা পাই আছে গোটেইখিনি ভিউটো। আৰু মন্দিৰটো বিৰাটেই সেই মই আপোনালোকক ক'ম গোটেইখিনি যে আপোনালোকে মন্দিৰটো কিয় আহক, কাৰণ আপোনালোকৰ মনৰ কামনা ইয়াত পূৰণ হ'বই হ'ব। আৰু ইয়াত ভোলে বাবা থাকিবই, আৰু ভোলে বাবা আপোনালোক আৰু মা লগতে আছে। বাকী আপোনালোকে চাই থাকক গোটেই ভিডিঅ'টো। গাইজ এই পাহাৰত মানে বহুত আগতে যিটো বাটা বৰষুণ আহিছিল, বানপানীৰ সময় হৈছিল, তো যোৱা বছৰো তো প্ৰত্যেক বছৰে হয়, তো কিন্তু এই গোটেই ঠাইখিনিৰ মানে বিধ্বংস হৈ যায়, ধ্বংস হৈ যায়। কিন্তু এই মন্দিৰটোৰ গাইজ একোৱেই নহয়, এই মন্দিৰটো এনেকৈ থাকে, তাৰমানে চাব পাৰি আছে, জাষ্ট অলপমান বেকা হৈছে, কিন্তু মন্দিৰটো মানে একোৱে নহ'ল। তো এই প্ৰমাণ গাইজ, ভগৱানৰ ওপৰত যদি বিশ্বাস ৰাখে চব বস্তুৱে ঠিকে থাকিব। তো গতিকে আপোনালোকে চাই থাকক গোটেই ভিডিঅ'টো। গাইজ আমাৰ দিয়া লোৱা হৈ গ'ল, গোটেই চাকি তাকি দিলোঁ। বাকী এতিয়া আমি যাম, ওলাই পেলাই যাম আৰু। কিন্তু যাওঁতে আমাৰ বহুত টেনশ্যন হৈছে না কি দেব, তো বহুত টেনশ্যন হৈ আছে, মানে বহুত টেনশ্যন হৈছে। তো যাম কেনে মানে বহুত পিছলা হৈ আছে। তো আপোনালোকে চাই থাকক, মই চাকি দিছোঁ আপোনালোকৰ নামতো, আপোনালোকৰো মংগল কামনা হওক, লগতে ভগৱানে আপোনালোকৰ ওপৰতো আশীৰ্বাদ মানে দিয়ক, তো ৰাখক আশীৰ্বাদ আপোনালোকৰ ওপৰতো। বাকী আপোনালোকে ভিডিঅ'টো এনেকৈ মোক ছাপোৰ্ট কৰি যাব, মৰম ভাল পোৱা দি যাব। আপোনালোকে চাই থাকক মোৰ ইউটিউব চেনেল MJ's ব্লগ। বাকী আপোনালোকক ধন্যবাদ যাচিছোঁ। আপোনালোকে আহিলে অলপ এনেকুৱা ভিউ দেখা পাব ইয়াত। প্ৰথমতে ঠাণ্ডাত বৰফ খাইছে চাওক, হয়নে ভাইটি? আহি কৈ দিয়া এই চাইকেল লৈ এনে অৱস্থা হ'ব না, হ'ব না এনে অৱস্থা? চাওক গাইজ, ইয়াক চাওক, আপোনাক মই কৈছোঁৱে যে পৰিৱেশৰ লগত জড়িত হৈ থাকক। পৰিৱেশ কি বস্তু আপোনালোকে গম পাইছে, মই আপোনালোকক সদায় দেখুৱাই আছোঁ, আপোনালোকে ভালকৈ জানে। তো পৰিৱেশৰ লগত যিমানে জড়িত হৈ থাকিব, পৰিৱেশক আপোনাক সিমানে মৰম দিব। চাওক এই শব্দবিলাক আপোনাক শুনি পোৱা নাই, কিন্তু মই শুনা পাই আছোঁ গাইজ। পানীৰ এই কুলু কুলু আৱাজ, চৰাইৰ এই কুকু মাত, বাতাহৰ এই সতেজ বাতাহৰ যিটো আমাৰ ঢৌ চুই যাই আছে, আৰু লগতে এই পৰিৱেশৰ লগত মানে ক'ব গ'লে এটা ফেমিলিৰ নিচিনা। তো আপোনালোকে সদায় পৰিৱেশৰ লগত জড়িত হৈ থাকক, আৰু লগতে জীৱনৰ প্ৰত্যেকটো মুহূৰ্ততে পৰিৱেশৰ লগত এনজয় কৰক, ফূৰ্তি কৰক, ধেমালি কৰক। আমি যেনেকৈ ফেমিলিৰ লগত যেনেকৈ চলোঁ, তো পৰিৱেশৰ লগতে এনেকৈ চলক, নেচাৰৰ লগত এনেকৈ চলক। নেচাৰকো আপুনি মৰম দিয়ক, নেচাৰে আপোনাক মৰম দিয়ক। বাকী আপোনালোকে ভিডিঅ'টো চাই থাকক, দেখুৱাইছোঁ। নহওক মই তাৰ পৰা আহি পাইছিলোঁ, আহি পেলাই মানে আজি যিহেতু লঘনে আছিলোঁ, তো একো কৰা নহ'ল আৰু এনেকৈ ভিডিঅ' কৰা নহ'ল। তো দিনটো ঘৰতে থাকিলোঁ। তো মানে এইখিনি ক্লিপতে আপোনালোকক মই গোটেইখিনি ক্লিপ দেখুৱাব নোৱাৰিলোঁ। তথাপিতো যিখিনি দেখাইছোঁ মই ভাবিছোঁ যে আপোনালোকে বহুত ভাল পাব।
গতিকে ভিডিঅ'টো একদম সম্পূৰ্ণৰূপে চাব আৰু মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব আৰু লগতে আপোনালোকৰ এনেকুৱা মৰম ভাল পাওঁ মনত সদায় ৰাখি যাব। আজি মই আপোনালোকৰ কাৰণে মানে চাকি দিছোঁ, তো ভগৱানে আপোনালোকৰ ওপৰতো মানে মংগল কামনা কৰক, এইখিনি আশা কৰি শুভৰাত্ৰি গাইজ।